এই ভিডিওত আমি ডিসকাস কৰিম ম্যাগনেটিক ফিল্ড ডিউ টু ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে যেহেতু এটো হাই সেকেন্ডাৰী কোর্স গতিকে যিমান পাৰি সিমান সহজকে আৰু টু দি পইণ্ট ষ্টাডি কৰাটো ভাল হ'ব প্ৰথমতে আছে ব্যাকগ্ৰাউণ্ডলৈ যেহেতু যিকোনো টপিক পঢ়াৰ আগতে ব্যাকগ্ৰাউণ্ডটো জনাটো বহুত ক্ষেত্ৰত ইম্পৰ্টেণ্ট এই লাইনটো মনত ৰখা অত্যন্ত প্ৰয়োজন দ্য ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট ৱাজ ডিসকভাৰ্ড বাই অৰেষ্টেড ইন 1820 চ' এই অৰেষ্টেডৰ নামটো আৰু 1820 চনটো এইটো মনত ৰখা অতি প্ৰয়োজনীয় বিভিন্ন ধৰণৰ এণ্ট্ৰেন্সত এইটো সোধে আৰু জেনেৰেল নলেজৰ মানে বিভিন্ন কুইজতো এইটো প্ৰায় আহে আসলতে অৰেষ্টেডে এই ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টটো কেনেকৈ ডিসকভাৰ কৰিছিলে সেইটো ওপৰত বহুত ধৰণৰ কাহিনী আছে কোনোবাই যদি ইণ্টাৰেষ্টেড হয় ইউটিউবত বিভিন্ন ভিডিঅ'ত চাব পাৰে মই বহুত যিমান পাৰি ইমান চমুকৈ বহুত চিম্পলকৈ বুজাব চেষ্টা কৰিছোঁ চ' অৰেষ্টেডে কিছুমান ইলেক্ট্ৰিক চাৰ্কিটৰ মেজাৰমেণ্ট কৰি আছিলে সেই সময়ত এটা ইলেক্ট্ৰিক চাৰ্কিট এটা লৈ লওঁ তেতিয়া বুজাবলৈ সহজ হ'ব এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক চাৰ্কিট জাষ্ট চিম্পলি ড্ৰ কৰিছোঁ এইটো এটা কি কানেক্ট কৰি দিছোঁ ইয়াতে এইটো যেতিয়া তেওঁ অৰেষ্টেডে এই ইলেক্ট্ৰিক চাৰ্কিটটালৈ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছিলে সেই সময়ত কি হৈছিলে আনফৰ্চুনেটলি এটা ম্যাগনেটিক নিডল সেই ইলেক্ট্ৰিক চাৰ্কিটটোৰ ওচৰতে আছিলে এইটো মই এনেকৈ ড্ৰ কৰি দিছোঁ ইয়াৰে এই কালাৰ এই কৰি থকাটো নৰ্থ পল আৰু এইটো সাউথ পল ঠিক আছে যেতিয়া কাৰেণ্ট এই প্ৰেছটো এই কিটো প্ৰেছ কৰি দিয়া হ'ল তেতিয়া ইয়াৰ মাজেদি কাৰেণ্ট গুচি গ'ল সাপোজ এ আৰু বিৰ মাজেদি কাৰেণ্ট গৈছে যিহেতু এইটো ইয়াত আছে মানে পজিটিভটো এডাল এইফালে আছে গতিকে কাৰেণ্ট এইফালে যাব এৰ পৰা বিলে যেতিয়া এৰ পৰা বিলে কাৰেণ্ট গৈছিলে তেতিয়া অৰেষ্টেডে লক্ষ্য কৰিছিলে যে এই ওচৰত থকা ম্যাগনেটিক নিডলটো ডিফ্লেকশ্যন হৈছিলে মানে সেইটো এনেকুৱা ধৰণে হৈ গৈছিলে আৰু যেতিয়া কাৰেণ্টটো ইনক্ৰিজ কৰা হৈছিলে তেতিয়া ডিফ্লেকশ্যনটো আৰু বেছি পোৱা হৈছিলে তাৰ পাছত কি কৰিছিলে অৰেষ্টেডে কাৰেণ্টটো ওলোটা কৰি পেলাই চাইছিলে মানে ধৰক কেনেকৈ ক'ম এনেকুৱা ধৰণে এই একেটা চাৰ্কিটে লৈছোঁ মই জাষ্ট ড্ৰ কৰাটো ভাল হোৱা নাই জাষ্ট এইটো পজিটিভটো এইফালে দি দিছিলে মানে অপজিট কৰি দিছিলে আৰু এ বি এ ধৰি লৈছোঁ জাষ্ট কাৰেণ্টটো গৈছিলে বিৰ পৰা এলে এইটো ডাইৰেকশ্যনত আৰু সেই সময়ত যেতিয়া এই ম্যাগনেটিক নিডলছটো সেই ম্যাগনেটিক নিডলছটো সেই সময়ত কেনেকুৱা হৈ গৈছিলে উল্টা হৈ গৈছিলে মানে নৰ্থ পলটো এইফালে আহি গৈছিলে এই নৰ্থ পলটো এইফালে আহি গৈছিলে আৰু সাউথ পলটো ইফালে গুচি গৈছিলে ঠিক আছে গতিকে এই ফেনমেনাটোৰ পৰা কি দেখা গৈছিলে যে অৰেষ্টেডে দুটা কনক্লুজন দিছিলে সেই কনক্লুজন দুটাই এটা নতুন ব্ৰাঞ্চৰ সৃষ্টি কৰিছিলে যিটো কোৱা হৈছিলে ইলেক্ট্ৰমেগনেটিজম আমি ডিটেইলছত পিছত পঢ়িমকৈ সেইটোৰ ওপৰত গতিকে এই কনচেপ্টটোৰ অৰ্থ এইটো হ'ল যে দ্য অবজাৰ্ভ ডিফ্লেকশ্যন ইজ এ প্ৰুফ অফ মই ইয়াত চিম্পলকৈ লিখি দিছোঁ দ্য অবজাৰ্ভ ডিফ্লেকশ্যন ইজ এ প্ৰুফ অফ এক্সিষ্টেঞ্চ অফ এ মেগনেটিক ফিল্ড এৰাউণ্ড এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ এই কনক্লুজনটো কেনেকৈ দিব পৰা হ'ল এই কনক্লুজনটো এইটো কাৰণে দিব পৰা হ'ল যে যি ট্ৰেডিশ্যনেল মেগনেটিজমৰ মতে যদি এটা মেগনেট আন এটা মেগনেটৰ ওচৰত থোৱা হয় তেতিয়াহ'লে কি হ'ব ইটোৱে সিটোক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে অৰ্থাৎ এই মেগনেটিক ফিল্ড এখন বা এই কাৰেণ্ট কেৰিং এৰ পৰা বিলে যোৱা এই কণ্ডাক্টৰডালে যেতিয়া কাৰেণ্ট লৈ যায় সেই সময়তো এই কণ্ডাক্টৰডালত এখন ম্যাগনেটিক ফিল্ড থাকিব লাগিব যিহেতু মেগনেটে আন এটা মেগনেটক আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে গতিকে সেইটোৰ ওপৰত বেছ কৰি পেলাই এইটো কনক্লুজন দিব পৰা হয় নেক্সট কনক্লুজনটো কি আছিলে যে অন ইনক্ৰিজিং দ্য কাৰেণ্ট ইন দ্য ৱায়াৰ দ্য ডিফ্লেকশ্যন অফ দ্য নিডল ইজ ইনক্ৰিজ এণ্ড ভাইচ ভাৰ্চা এইটো বহুত চিম্পল যিহেতু মই আগতে এক্সপ্লেইন কৰি গৈছোঁ গতিকে এই দুটা কনচেপ্টৰ কনচেপ্টেই এটা নতুন ব্ৰাঞ্চ সৃষ্টি কৰিছিলে সেইটো হৈছিলে ইলেক্ট্ৰমেগনেটিজম যিটোৰ বিষয়ে আমি পিছত ইন ডিটেইলছত পঢ়িম গতিকে চিম্পলি চাবলৈ গ'লে অৰেষ্টেডৰ এক্সপেৰিমেণ্টটো আছিলে এইটোৱে এতিয়া এই দুটা কনচেপ্ট লৈ পেলাই আমি মেগনেটিক ফিল্ড এখনৰ ডেফিনেশ্যন দিব পাৰোঁ নে নোৱাৰোঁ মই যিমান পাৰোঁ সিমান চিম্পলকৈ মেগনেটিক ফিল্ড এখনৰ ডেফিনেশ্যন এই কনচেপ্ট দুটাৰ পৰা লৈ পেলাই লিখিব চেষ্টা কৰিম কিন্তু আমি ডিটেইলছত পিছত পঢ়িম ডিটেইলছত এই নৰ্থ পল সাউথ পলৰ বিষয়ে বা এক্সুৱেল মেগনেটিজমৰ বিষয়ে পিছত পঢ়িম যিহেতু মোৰ টপিকটো হৈছে মেগনেটিক ফিল্ড ডিউ টু ইলেক্ট্ৰিক কাৰেণ্ট গতিকে মই এই টপিকটোৰ
গতিকে এই দুটা এই টপিকটোৰ ওপৰত ৰিলেভেণ্ট হোৱাকৈ মেগনেটিক ফিল্ড এখনৰ ডেফিনেশ্যনটো এতিয়া লিখিব চেষ্টা কৰিম। গতিকে ওপৰৰ এই দুটা কনক্লুজনৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা মেগনেটিক ফিল্ডৰ এটা ডেফিনেশ্যন দিব পাৰোঁ। সেই ডেফিনেশ্যনটো হৈছে মই লিখি দিছোঁ দ্য স্পেচ এৰাউণ্ড এ current carrying conductor where magnetic effects can be experienced or observed, can be experienced, is called a magnetic field. আশা কৰিছোঁ এইটো ভালকৈ বুজি পাইছা। এইটো জাষ্ট মই ওপৰ দুটা ডেফিনেশ্যনৰ ওপৰত বেছ কৰি পেলাই এইটো ওপৰ দুটা কনক্লুজনৰ ওপৰত বেছ কৰি এইটো লিখিছোঁ। ঠিক আছে, ইয়াৰ পিছত আমি ডিটেইলছত পঢ়িম, যিহেতু আমি মেগনেটিক ফিল্ড লাইন্স বা মেগনেটিক ফিল্ডৰ ওপৰত ডিটেইলছত পঢ়িম। এতিয়া জাষ্ট মই এই টপিকটোৰ ওপৰত ৰিলেভেণ্ট হোৱাকৈ মেগনেটিক ফিল্ডখনৰ ডেফিনেশ্যনটো দিছোঁ। ইয়াৰ পাছতে আৰু এটা কোৱান্টিটি আছে, সেই কোৱান্টিটিটোক কোৱা হয় মেগনেটিক ফ্লাক্স ডেঞ্চিটি। বাৰু মেগনেটিক ফ্লাক্স ডেঞ্চিটিৰ ওপৰত পিছত কথাটো আহিম পাছলৈ। তাৰ আগতে মই এটা কথা কওঁ যে ইয়াত আমি ক'লোঁ মেগনেটিক ফিল্ডৰ কথা। এতিয়া মেগনেটিক ফিল্ড এখনক আমি ডিফাইন কৰি দিলোঁ। ঠিক আছে, মেগনেটিক ফিল্ড এখনক আমি ডিফাইন কৰি ল'লোঁ এখন মেগনেটিক ফিল্ডখনৰ কথা। এতিয়া এই মেগনেটিক ফিল্ডখন কিমান ষ্ট্ৰং হ'ব, কোনো এটা পজিশ্যনত মেগনেটিক ফিল্ডখন কিমান ষ্ট্ৰং হ'ব বা কিমান উইক হ'ব বা একেবাৰে নাথাকিব, সেইটো আমি কেনেকৈ প্ৰকাশ কৰিম? সেই ষ্ট্ৰেংথটো এক্সপ্লেইন কৰিবলৈ আন এটা কোৱান্টিটি আমি ইউজ কৰোঁ। সেই কোৱান্টিটিটো হৈছে মেগনেটিক ফ্লাক্স ডেঞ্চিটি, যাক আমি ভেক্টৰ বি দ্বাৰা বুজাওঁ, আৰু ইয়াক এনেকৈ লিখিব পাৰি মেগনেটিক ফ্লাক্স ডেঞ্চিটি। ঠিক আছে, গতিকে ইয়াৰ ডেফিনেশ্যনটো লিখি দিছোঁ। দ্য ষ্ট্ৰেংথ অফ এ মেগনেটিক ফিল্ড is measured by a quantity called magnetic flux density. ঠিক আছে, মেগনেটিক ফ্লাক্স ডেঞ্চিটি। এতিয়া মেগনেটিক ফ্লাক্স ডেঞ্চিটি মানে কি হৈছে যে দ্য ষ্ট্ৰেংথ অফ এ মেগনেটিক ফিল্ড, এইটোৱে মষ্ট ইম্পৰ্টেণ্ট। এতিয়া যদি আমি চাওঁ মেগনেটিক ফিল্ড এখনৰ কথা, তেতিয়াহ'লে এটা কথা মনত ৰাখিব লাগে যে মেগনেটিক ফ্লাক্স ডেঞ্চিটিটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কোৱান্টিটি। বাট হোৱাই? অল ৰাইট, চ' লেট মি এক্সপ্লেইন ইউ ইন এ ভেৰি চিম্পল ৱে। The magnetic flux density is a measure of magnetic field in real experience, and it is a vector quantity. So that is why it is more reliable and best way to express a magnetic field.
যদি কিবা কনফিউজন লাগিছে তেতিয়াহ'লে তুমি জাষ্ট এখন ইলেক্ট্ৰিক ফিল্ডৰ লগত কম্পেয়াৰ কৰি চাব পাৰা মানে ই ভেক্টৰ ই যিটো হয় আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা কওঁ ইলেক্ট্ৰিক ফিল্ড বা যি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো দিয়ে ঠিক তেনেকৈ আমি এই মেগনেটিক ফ্লাক্স ডেনচিটিটোকো তাৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ যদি কনফিউজন লাগিছে কথাটো তেনেকৈ ভাবি ল'লেই হয় অলৰাইট চ' নেক্সট কথাটো হ'ল কি ইয়াৰ ইউনিটটো কি হয় ইউনিটটো হৈছে টেছলা এই মেগনেটিক ফ্লাক্স ডেনচিটি ইউনিটটো হৈছে টেছলা ইয়াক টি দ্বাৰা ডিনোট কৰা হয় আৰু ই বেচিকেলি ৱেবাৰ পাৰ মিটাৰ ডিটেইলছত আমি পিছত ডিছকাছ কৰিম ৱেবাৰ পাৰ মিটাৰ